সকলোৱে কয় যে জীৱন এক যাত্ৰা আৰু এই যাত্ৰাত বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লাগে আমি কিন্তু এই ঘাত প্ৰতিঘাতে জানো আমাক আমাৰ লক্ষ্যত উপনীত হোৱাত বাধা দিব পাৰিব যেতিয়া জীৱনে মোক বাধাৰে বেৰি ধৰিলে মই হাৰ নামানি সকলোৰে সৈতে খোজ মিলালো কাৰণ ময়ো এখন দেশৰেই নাগৰিক মোৰো সমানেই অধিকাৰ আছে আপোনাৰ শাৰীৰিক অক্ষমতাক আপোনাৰ শক্তিলৈ পৰিৱৰ্তন কৰক আহক একেলগে নিজৰ অধিকাৰ সাব্যস্ত কৰোঁ ভাৰত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আমাৰ দৰে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আগবঢ়োৱা সুবিধাসমূহ ব্যৱহাৰ কৰি লোকসভা সাধাৰণ নিৰ্বাচনত ভোটদান কৰক আহক আমি গণতন্ত্ৰৰ সপক্ষে থিয় দিওঁ নিজৰ নাগৰিকত্বৰ দায়িত্ব পূৰণ কৰোঁ এখন সক্ষম অসম গঢ়ি তোলোঁ